আহিছে বুলি কৈ পেলাই 2015ৰ ঘৰ আহিম বুলি কোৱাটো এতিয়া 3 বছৰ হ'ল মই ঘৰটো দিম বুলি কোৱাটো এতিয়ালৈকে দিয়া নাই। মই গোটাইখিনি মই ডকুমেণ্টছ দিছোঁ, কাগজপত্ৰকেইটা ইমান দিছোঁ, তথাপিও এতিয়ালৈকে ঘৰটো অহা নাই। কিয় কাৰণে অহা নাই? চবৰ ঘৰটো আহিছে, কিন্তু মোৰতো অহা নাই। কিয় কাৰণে অহা নাই? কিয় দিয়া নাই? ইমান গৰীব দুখীয়া মানুহ, এতিয়া মোটাও নাই, কোনেও নাই, সৰু আছে ল'ৰা ছোৱালীও। আমি কি জানো আৰু কেনেকৈ কৰি ফালে বনাওঁ? পইচা পাতিও হাতত নাই, থাকিবওতো লাগে ন। হাতত পইচা থাকিলে মই ঘৰখন বনাব পাৰিম, নহ'লে মই কেনেকৈ বনাম আৰু ঘৰটো আহিছে পাব বুলি কয়, কিন্তু মই ডকুমেণ্টছ গোটাইখিনি দিছোঁ আৰু এইটো কিবা জব কাৰ্ডটো আৰু একাউণ্টটো লিংক কৰি দিয়ক বুলি কৈ ফালে আৰু জব কাৰ্ড জেৰক্স কৰি ফালে মই দিলোঁ। সেইটো এতিয়ালৈকে অহাই নাই। ভোটৰ আগতে অহা কথা আছিল, কিন্তু এতিয়ালৈকে দিয়া নাই। আৰু মোক ঘৰটো লাগিবই, যেনেকৈ হ'লে ঘৰটো লাগিবই। আৰু এতিয়া কিবা 24 চলি আছে না, 25লৈকে মোৰ ঘৰটো আহিব লাগিব যেনেকৈ হ'লেও। মই কি ক'ম আৰু, ঘৰটো মোক দিব লাগিব। ঘৰখনটো যেনেকৈ হ'লেও মোৰ কিবা থিয়া কৰিব লাগিব। এতিয়া সৰু আছে ল'ৰা ছোৱালীও, মই একো নাজানো, মাইকী মানুহ আৰু গৰীব দুখীয়া মানুহ হয়। 25লৈকে মোৰ ঘৰটো আহিব লাগিব যেনেকৈ হ'লেও।